নমস্কাৰ মই ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ নৰ্থ ইষ্ট হেৰিটেজ ফাউণ্ডেশ্যনৰ সঞ্চালক তথা ডাইৰেক্টৰ অফ নৰ্থ ইষ্ট হেৰিটেজ ফাউণ্ডেশ্যন মই আজি আপোনালোকৰ আগত সংবাদ মাধ্যমৰ আগত আৰু এই ছ'চিয়েল মিডিয়াৰ আগত কেতবোৰ তথ্য আৰু স্পষ্টীকৰণ দাঙি ধৰিব বিচাৰিছোঁ। দৰাচলতে যোৱাকালি তথা 1 মে 2019 তাৰিখৰ অসমীয়া প্ৰতিদিন বাতৰি কাকতত মই পুনৰাই কৈছোঁ 1 মে 2019 তাৰিখৰ অসমীয়া প্ৰতিদিন বাতৰি কাকতৰ এক শিৰোনাম প্ৰকাশিত হৈছে যে নৱকুমাৰ শৰণীয়াৰ কঠোৰ সকিয়নি 15 লাখ ওবৰক উচ্ছেদ কৰিলে ভয়াৱহ হ'ব পৰিস্থিতি। পুনৰাই কৈছোঁ নৱকুমাৰ শৰণীয়াই কি এক বিস্ফোৰকভাৱে কমিউনেল মন্তব্য দিছে যে 15 লাখ ওবৰক উচ্ছেদ কৰিলে ভয়াৱহ হ'ব পৰিস্থিতি। তেওঁ কৈছে যে জনজাতীয় বেল ব্লক চিহ্নিত কৰাৰ পূৰ্বৰ পৰাই সেই অঞ্চলবোৰত বিভিন্ন জনগোষ্ঠীয় লোকসকল বা সম্প্ৰদায় বসবাস কৰি আহিছিল। সেই ওপৰত মই কেতবোৰ তথ্য দাঙি ধৰিব বিচাৰিছোঁ। আৰু তেওঁ এইটোও কৈছে যে তেওঁ পাৰিলে বা ৰাজনৈতিকভাৱে যদি আকৌ আগুৱাই যায় ট্ৰাইবেল বেল্ট এণ্ড ব্লকখিনি কেনচেল কৰিব, ট্ৰাইবেল বেল্ট ব্লকৰ ল'খিনিক সলনি কৰিব, জনজাতীয় বেষ্টনী নাৰাখিব বা সংশোধন কৰিব। এইবোৰ ভাষ্য দৰাচলতে অতিকৈ দুৰ্ভাগ্যজনক। আনপিনে মই ক'ব বিচাৰিছোঁ যে দুৰ্ভাগ্যজনক নহয়, এইবোৰ ভাষ্য অতিকৈ হাস্যকৰ আৰু বাৎসল্যজনক মন্তব্য এইবিলাক। কাৰণ আসাম লেণ্ড ৰেভিনিউ এণ্ড ৰেগুলেশ্যন এক্ট 1886 যি নেকি 1947ত এমেণ্ডমেণ্ট কৰা হৈছিল, যাৰ 10ম অধ্যায় অৰ্থাৎ চেপ্টাৰ 10 সেকশ্যন 160 সেকশ্যন 161 অফ দ্য ALRR 1886 সেই অনুযায়ী ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আৰু জনজাতীয় বেষ্টনীত বা এই সংৰক্ষিত ভূমিবোৰত কোনো অজনজাতীয় অসংৰক্ষিত লোকে অৰ্থাৎ আনপ্ৰটেক্টেড নন ট্ৰাইবেল কমিউনিটিজবিলাকে ভূমি অধিগ্ৰহণ কৰিব নোৱাৰে। এই আইন বলবৎ হোৱাৰ পিছত ভূমি অধিগ্ৰহণ কৰাটো দূৰৰে কথা, তেওঁলোকে ভূমি কোনো জনজাতীয় লোকৰ নামৰ পৰা তেওঁলোকৰ নামলৈকে ট্ৰেন্সফাৰ কৰিব নোৱাৰে। এই আইনটো বলবৎ হোৱাৰ পিছত তেওঁলোকে কোনো ভূমিৰ বিক্ৰী কিনা কৰিব নোৱাৰে। ট্ৰাইবেল বেল্ট এণ্ড ব্লকছত তেওঁলোকৰ কোনো ইয়াত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অসংৰক্ষিত শ্ৰেণী হিচাপে তেওঁলোকৰ কোনো অধিকাৰ নাই। এয়া দৰাচলতে আজিৰ আইন নহয়, এয়া 1886 1886 অৰ্থাৎ ব্ৰিটিছ জামানাৰ পৰাই চলি থকা এক আইন, ব্ৰিটিছ জামানাৰ পৰা চলি অহা তথা প্ৰযোজ্য হোৱা এক ভূমি আইন, ভূমি নীতি ক'ব গ'লে ৰুল অফ দ্য লেণ্ড। এই আইনখন কোনো তথাকথিত আলফাৰ প্ৰাক্তন নেতা বা প্ৰাক্তন আলফাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ সৃষ্টি কৰা আইন নহয়। এয়া আমাৰ হীৰা শৰণীয়া ওৰফে নৱকুমাৰ শৰণীয়াৰ আইন নহয়, তেওঁৰ পৈতৃক সম্পত্তি নহয় ট্ৰাইবেল বেল্ট এণ্ড ব্লক বা জনজাতীয় বেষ্টনী। নৱকুমাৰ শৰণীয়াই ইয়াৰ ওপৰত মাত মাতাৰ অধিকাৰটো দূৰৰেই কথা, তেওঁ ইয়াৰ ওপৰত আঙুলি টোৱাৰো কোনো অধিকাৰ নাই। আজি তেওঁ কোকৰাঝাৰৰ পৰা MP হৈছে, ভাল কথা। এক সময়ত তেওঁ আলফাৰ দৰে এক নিষিদ্ধ ঘোষিত, আলফাৰ দৰে এক হত্যাকাৰী, আলফাৰ দৰে এক দুৰ্ধৰ্ষ সংগঠনক নেতৃত্ব দি অহা ব্যক্তি আছিল। হয়, আজি তেওঁ গণতন্ত্ৰৰ পথলৈকে আহিছে, কোকৰাঝাৰৰ ৰাইজে তেওঁক আদৰিছে, কোকৰাঝাৰৰ সমষ্টিৰ ৰাইজে তেওঁক ৱেলকাম দিছে যে তেনে দুৰ্ধৰ্ষ নেতা মূল সুঁতিলৈকে ঘূৰি আহিছে, তেওঁক আমি সমৰ্থন কৰোঁ। হয়, যাৰ বাবে তেওঁ আজি কোকৰাঝাৰ সমষ্টিত চিটিং MP বা সাংসদ হিচাপে নিজৰ চকীখন দখল কৰিব পাৰিছে। কিন্তু তেওঁ নাজানে নেকি যে আজি BTADৰ 6ম অনুসূচিত অঞ্চল অৰ্থাৎ BTAD itself is a 6th scheduled administration, 6th scheduled jurisdictional area। এই BTAD অঞ্চলত ট্ৰাইবেলৰ অধিকাৰখিনি কি? আমি নৰ্থ ইষ্ট হেৰিটেজ ফাউণ্ডেশ্যনৰ তৰফৰ ফালৰ পৰা মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত এক PIL দাখিল কৰিছিলোঁ, অৰ্থাৎ ৰাজহুৱা স্বাৰ্থজনিত আবেদন। সেই PILখন 24 এপ্ৰিল তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহামান্য মুখ্য ন্যায়াধীশ চিফ জাষ্টিছ ডাঙৰীয়াই
সৰ্বপ্ৰথম গোচৰ ফাৰ্ষ্ট কেছ অফ দ্য ডে হিচাপে গ্ৰহণ কৰিছিলে আৰু এই নৰ্থ ইষ্ট হেৰিটেজ ফাউণ্ডেশ্যনৰ PIL অনুযায়ী BTADৰ 4.5 লাখ বিঘা ভূমিত সন্দেহজনক নাগৰিকে বেদখল কৰি থকা ভূমি উচ্ছেদ কৰাৰ যি দাবী কৰা হৈছে তাৰ প্ৰসংগত ৰাজ্য চৰকাৰক কঠোৰভাৱে উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে যে তেওঁলোকে নিজৰ স্থিতি প্ৰকাশ কৰিব লাগে। এয়াও বাতৰি কাকতত স্পষ্টভাৱে প্ৰকাশিত হৈছে। নিয়মীয়া বাৰ্তা বাতৰি কাকত 26 এপ্ৰিল। ৰাজ্য চৰকাৰক স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ। BTADৰ 4.5 লাখ বিঘা ভূমিত সন্দেহজনক নাগৰিকৰ বেদখলক লৈ উদ্বিগ্ন উচ্চ ন্যায়ালয়। ডেট মিনছ অসম চৰকাৰ স্পষ্টভাৱে 3 মাহৰ ভিতৰত তেওঁলোকৰ মন্তব্য প্ৰকাশ কৰিব লাগিব, তেওঁলোকৰ স্থিতি প্ৰবল কৰিব লাগিব যে এই বেদখলকাৰীৰ ওপৰত তেওঁলোকে কি একশ্যন ল'ব। What action will be taken by the concerned Assam government and the Land Revenue Department as well as the Home Department of Assam against these illegal settlers and immigrants encroaching the lands of the tribals and the other protected government land illegally. যোৱা 2018 চনৰ অক্টোবৰ মাহৰ পৰাই আমি কেতবোৰ ৰিচাৰ্চ কৰিছিলোঁ। নৰ্থ ইষ্ট হেৰিটেজ ফাউণ্ডেশ্যনৰ লগত সহযোগ কৰি কেতবোৰ লিগেল এডভাইজাৰ্ছ, আইনী বুদ্ধিজীৱী, কেতবোৰ সামাজিক বুদ্ধিজীৱী, কিছুবোৰ পলিটিকেল ইণ্টেলেকচুৱেল, পলিটিকেল এনালিষ্ট সকলৰ সহযোগত আমি এটা নোটেড টিম হিচাপে আমি বেকগ্ৰাউণ্ডৰ পৰা আমি কাম কৰি আহিছিলোঁ। আৰু ফ্ৰণ্ট ফেজত আছিলোঁ মই, পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ আৰু থুলুংগা বসুমতাৰী। আমি দুয়োৱে মাৰ্চ 2019 চনত, এই বছৰৰ মাৰ্চ মাহত যেতিয়া আমাৰ ৰিচাৰ্চ শেষ হ'বলৈ হ'ল ট্ৰাইবেলসকলৰ লেণ্ড ৰাইটছৰ ওপৰত, আমাৰ আগত এক বিস্ফোৰক তথ্য আহি পৰিলে যে BTAD অঞ্চলৰ 4,50,756 বিঘা জনজাতীয় বেষ্টনী তথা সংৰক্ষিত চৰকাৰী ভূমি আজি অবৈধ বেদখলকাৰীয়ে বেদখল কৰি আছে আৰু তেওঁলোকৰ কবলত আছে। মন কৰিবলগীয়া কথা, অসমৰ ৰাইজ, এয়া BTADৰ কেৱল দুখ নহয়, এয়া অসমৰ বাবে দুখ, অসমৰ বাবে ভয়ংকৰ খবৰ যে এই অকল বেদখলকাৰী কেৱল BTADৰ পৰিস্থিতিৰ প্ৰতি, BTADৰ ডেমোগ্ৰাফিৰ প্ৰতিয়ে ডেঞ্জাৰ নহয়, তেওঁলোকে অসমৰ ৰাজ্যৰ নিয়ম শৃংখলতা, আইন শৃংখলতা, ভাৰতীয় ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব, ভাৰতীয় ৰাষ্ট্ৰৰ আভ্যন্তৰীণ নিৰাপত্তা, ইণ্টাৰনেল সিকিউৰিটি এণ্ড সভেৰেনিটি অফ ইণ্ডিয়ান নেশ্যনৰ প্ৰতিও তেওঁলোকে এটা ডাঙৰ ভাবুকি। দে আৰ দ্য থ্ৰেট টু দ্য ইণ্ডিয়ান নেশ্যনেল সভেৰেনিটি এজ ৱেল এজ দ্য ইণ্টাৰনেল সিকিউৰিটি অফ দ্য ইণ্ডিয়ান নেশ্যন। চৰকাৰী তথ্যভাৱে, মই পুনৰাই কৈছোঁ, মই কোৱা কথা নহয়, চৰকাৰী তথ্যভাৱে BTADত 4,50,756 বিঘা, অৰ্থাৎ 4,50,756 বিঘাছ অফ protected tribal belt and block land and protected government land has been encroached by the illegal settlers. Most of them are allegedly outsiders. Most of them are allegedly immigrants hailing from other nation and whom we cannot trace about what is their real origin. আমি নাজানো তেওঁলোকৰ প্ৰকৃত মূল কৰ পৰা, কিন্তু এইখিনি ক'ব পাৰোঁ যে অধিকাংশৰে মূল ভাৰতীয় মূলৰ নহয়। সেইবাবে কৈছোঁ দে আৰ দ্য থ্ৰেট টু দ্য টোটেল ইণ্ডিয়ান নেশ্যনেল সভেৰেনিটি এণ্ড দ্য থ্ৰেট টু দ্য ইণ্ডিয়ান ইণ্টাৰনেল সিকিউৰিটি। ভাৰতবৰ্ষৰ চৰকাৰে এয়া গুৰুত্বপূৰ্ণভাৱে লোৱা উচিত। সেইবাবে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে এই 4.5 লাখ বিঘা ভূমিত সন্দেহজনক নাগৰিকে বেদখল কৰি থকাক লৈ উদ্বিগ্ন হৈ চিনচিয়াৰলি আমাৰ এভিডেন্স চাই ৰাজ্য চৰকাৰক ক্লিয়াৰলি কৈছে যে ইউ হেভ টু ক্লিয়াৰিফাই ইয়ৰ ষ্টেণ্ড। মই অসম চৰকাৰৰ এগেইনষ্টত নহয়, মই ভাৰত চৰকাৰৰ এগেইনষ্টত নহয়, মই BTC চৰকাৰৰ এগেইনষ্টত নহয়, মই কাকো বকোৱা চুটিৰ ৰাজনীতি কৰিব বিচৰা নাই, আমি ৰাজনৈতিকভাৱে যাব বিচৰা নাই, আমি পলিটিকেলভাৱে যাব বিচৰা নাই, যাৰ বাবে আমি লিগেলি গৈছোঁ এবাইডিং দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। মই এজন সৈনিক স্কুল গোৱালপাৰাৰ প্ৰাক্তন ছাত্ৰ। আই এম এন এক্স ষ্টুডেণ্ট অফ সৈনিক স্কুল গোৱালপাৰা। মই ইণ্ডিয়ান ডেমক্ৰেচিক ৰেছপেক্ট কৰোঁ, মই ইণ্ডিয়ান সভেৰেনিটিক ৰেছপেক্ট কৰোঁ। আই থৰলি ৰেছপেক্ট দ্য ইণ্ডিয়ান ডেমক্ৰেচি এণ্ড ইণ্ডিয়ান নেশ্যনেল সভেৰেনিটি ফ্ৰম দ্য ডিপ অফ মাই হাৰ্ট। কিন্তু মই আজি দুখিত যে কেৱল অসম চৰকাৰে নহয়, আজি অসম বিধানসভা, আসাম লেজিসলেটিভ এছেম্বলি, ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগ, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, ভাৰতবৰ্ষৰ গৃহ বিভাগ, হোম মিনিষ্ট্ৰী,
BTC চৰকাৰ গভৰ্ণমেণ্ট অফ BTC সকলোৱে এই এনক্ৰচমেণ্টৰ ওপৰত থকা তথ্যৰ বিষয়ে স্পষ্টভাৱে জ্ঞাত ইভেন এই একে তথ্যক আসাম লেজিসলেটিভ এছেম্বলি অসম বিধানসভাতো দাঙি ধৰা হৈছে চৰকাৰীভাৱে যে BTAD 4.5 লাখৰ অধিক বিঘা অবৈধভাৱে বেদখল হৈ আছে জিলা অনুযায়ী যদি মই ক'বলৈ যাওঁ কোকৰাঝাৰ জিলাৰ 37,582 বিঘা অৰ্থাৎ 37,582 বিঘাs of land in Kokrajhar. Chirang জিলাৰ 88,122 বিঘা 88,122 বিঘাs. বাক্সা জিলাৰ 38,647 বিঘা 38,647 বিঘাs. ওদালগুৰিৰ 2,86,404 বিঘা সৰ্বাধিক the maximum in ওদালগুৰি 2,86,444 bighas of protected tribal belt and blocks land and government protected land have been illegally enclosed. এই 4.5 লাখ বিঘা ভূমি এই 4 জিলা অৰ্থাৎ BTCৰ 4 জিলা সামৰি 4.5 লাখতকৈ বেছি ক'ব গ'লে 4,50,756 বিঘা ভূমি আজি অবৈধ বেদখলকাৰী বেদখল কৰি আছে মই আগেই কোৱাৰ দৰে ইয়াৰ অধিকাংশ লোকেই প্ৰব্ৰজনকাৰী ইয়াৰ অধিকাংশ লোকেই তেওঁলোকৰ নাগৰিকত্বৰ প্ৰতি আমাৰ সন্দেহ আছে তেওঁলোকে ভাৰতীয় মূলৰ নহয় ভাৰতীয় নিৰ্বাচন আয়োগ ইলেকশ্যন কমিশন অফ ইণ্ডিয়া মহামান্য প্ৰধানমন্ত্ৰী ভাৰত চৰকাৰৰ গৃহ বিভাগ প্ৰাইম মিনিষ্টাৰ্ছ অফিচ ইভেন প্ৰধানমন্ত্ৰী অফিচৰ পৰাও প্ৰাইম মিনিষ্টাৰ অফিচৰ ফালৰ পৰাও বহুবাৰ পত্ৰ প্ৰেৰণ কৰিছে আমাৰ অসম চৰকাৰলৈকে অসম চৰকাৰে BTC চৰকাৰলৈকে পত্ৰ প্ৰেৰণ কৰিছে বহুবাৰ ইলেকশ্যন কমিশন অফ ইণ্ডিয়া ভাৰতীয় নিৰ্বাচন আয়োগেও অসম চৰকাৰলৈকে পত্ৰ প্ৰেৰণ কৰিছে যে এই ট্ৰাইবেল বেল ব্লক বিলাকৰ এনক্ৰচমেণ্ট এভিকশ্যন কৰিব লাগে ইহঁতক উচ্ছেদ কৰিব লাগে ইহঁতক ভূমিৰ অধিকাৰৰ পৰা কৰ্তন কৰিব লাগে ইহঁতক যদি বেদখলকাৰী হয় ইহঁতকৰ ভোটাধিকাৰ কৰ্তন কৰাৰ বাবে উচিত পদক্ষেপ আইনীভাৱে ল'ব লাগে এজ পাৰ দা ল নাই কি আমি কি পালো এজ এ ট্ৰাইবেল সন আজি মই এজন জনজাতীয় সন্তান হিচাপে ট্ৰাইবেল সন্তান হিচাপে ট্ৰাইবেল ইণ্ডিভিজুৱেল হিচাপে মই বহুত ফ্ৰাষ্ট্ৰেটেড মই দুঃখিত মই আজি অনুতপ্ত মই আজি হতাশ হৈছো তাৰ বাবে কোনো উপায় নাপায় নন পলিটিক্যালি বাট লিগেলি উই হ্যাভ এপ্ৰ'চ দ্য হাইয়েষ্ট অথৰিটি এণ্ড দ্য হাইয়েষ্ট বেঞ্চ অফ ল ইন দ্য নৰ্থ ইষ্ট তাৰ বাবে উই হ্যাভ ৰিচড দ্য গুৱাহাটী হাইকোৰ্ট আৰু গুৱাহাটী হাইকোৰ্টত অৰ্থাৎ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত আমি যি PIL অৰ্থাৎ ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছো যে এই জনজাতীয় বেষ্টনী বিলাকৰ পৰা সকলোবোৰ অবৈধ বেদখলকাৰীক ই অতি শীঘ্ৰে বেদখল মুক্ত কৰিব লাগে আৰু অতি শীঘ্ৰে তেওঁলোকক উচ্ছেদ কৰি অন্য জায়গাত কলৈকে লৈ যায় চৰকাৰে সেয়া চৰকাৰে জানে আমাৰ ক'বলগীয়া নাই কিন্তু ট্ৰাইবেল বেলকৰ পৰা এইবোৰ উচ্ছেদ মানে অবৈধ বেদখলকাৰীক উচ্ছেদ কৰক তেওঁলোকক কলৈকে লৈ যায় ক'ত স্থাপনা দিয়ে ক'ত পুনৰ সংস্থাপন দিয়ে আমাৰ ক'বলগীয়া একো নাই উই হ্যাভ নাথিং টু সে জাষ্ট টেক দেম আউট অফ আৱাৰ ট্ৰাইবেল বেল্টছ এণ্ড ব্লকছ এণ্ড প্ৰটেক্টেড গভৰ্ণমেণ্ট লেণ্ড আজি আমাৰ ট্ৰাইবেল সন্তানবিলাক লাঞ্ছিত বঞ্চিত ডিপ্ৰেছড অপ্ৰেছড ছাপ্ৰেছড ডিক্সনাৰীৰ শব্দ ক'বলৈ শেষ all the tribal communities my heartily regards to you that today I am so sentimental that I cannot even speak the languages very well my body is shaking মই দুখত কপি আছো ইমান আঘাত পাইছো যে মই আপোনাক তথ্যভাৱে মই ক'বলৈ গৈছো এক সেকেন্ড ৰব মই তথ্য ক'বলৈ গৈছো যে যেতিয়া আমি এই ল্যান্ড ৰিচাৰ্চ কৰিছিলো আমি চালু যে ইমানবোৰ মানুহ ইভেন ক'ব গ'লে যে আমি NRCৰ কথা কৈ আছো 1971 চন 1971 চনৰ পিছতো বহুতবোৰ মানুহ আহি এই ট্ৰাইবেল বেল ব্লকবোৰ বেদখল কৰিছে এই জনজাতীয় বেষ্টনীবোৰ বেদখল কৰিছে কেনেকৈ পাৰিলে তেওঁলোকে হাউ ইজ ইট পসিবল নিশ্চয় তাত কিবা সুৰুঙা আছিলে কিন্তু আগন্তুক যুগৰ ল'ৰাবিলাক আৱাৰ নেক্সট জেনাৰেশ্যন আৱাৰ আপকামিং ইউথ সকলোলৈকে এটা আহ্বান অসমীয়াত এটা কথা আছে যে দেশ বুলিলে নালাগে আদেশ আৰু দেশতকৈ মোমায়েক ডাঙৰ নহয় মই কেৱল জনজাতীয় সন্তানবোৰক কোৱা নাই মই সকলো অসমীয়া খিলঞ্জীয়া ৰাইজক কৈছো জাগক আপোনালোকে জাগক টোপনিৰ পৰা
নহলে এদিন হব যে ভূপেন হাজৰিকাই যেনেকে কৈছিলে এদিন অসমত অসমীয়াই ভগনীয়া হব, নিজৰ ভূমিত আমি ভগনীয়া হব লাগিব। এয়া মই কোৱা কথা নহয়, সুধাকুণ্ড ভূপেন হাজৰিকা ডাঙৰীয়াই কোৱা কথা, ভূপেন হাজৰিকা দেৱে কোৱা কথা। নিজৰ অসমত অসমীয়াই ভগনীয়া হব, নিজৰ অসমত অসমীয়াই মগনীয়া হব। আজিতো আমাৰ অলৰেডি এই অৱস্থা। আজি আমাৰ ট্ৰাইবেল বিলাকত থাকিবলৈ ভূমি নাই, আমি ফৰেষ্ট লেণ্ডত বসবাস কৰিবলগীয়া হৈছে। আজি আমি ফৰেষ্টত জংগলে মংগলে থাকিবলগীয়া হৈছে। ক'ত থাকিছো, ক'ত মহৰ কামোৰ খাইছো, ক'ত কি জ্বৰ হৈছে, ক'ত ডেংগু হৈছে, ক'ত কি হেল্থ অৱস্থা, কোনো প্ৰসৱৰ ব্যৱস্থা নাই, কোনো প্ৰেগনেঞ্চিৰ ট্ৰিটমেণ্টৰ ব্যৱস্থা নাই, কোনো হেল্থৰ কেয়াৰৰ অৱস্থা নাই, জংগলত থাকিবলগীয়া হৈছে। কেলেই? কেৱল চৰকাৰক দোষ দিলে নহব, আমি কেৱল গভৰ্ণমেণ্টক আমি দোষ দি থাকো। মই এয়া কোৱা নাই যে গভৰ্ণমেণ্ট দোষী নহয়, কিন্তু ইয়াৰ ৰুট কজটো কি আমি অনুধাৱন কৰিব লাগিব। আমি এৱেৰ হোৱা দৰকাৰ যে আমাৰ ট্ৰাইবেল বেলব্লকখিনি আমি ৰক্ষা কৰিম, উই উইল সেভ আৱাৰ ট্ৰাইবেল বেলব্লক, কিন্তু কোনো বন্ধুকৰে নহয়, নট বাই দ্য আৰ্মছ এণ্ড এমুনেশ্যনছ। মই আগেও কৈছো যে মই সৈনিক স্কুল গোৱালপাৰাৰ প্ৰাক্তন ছাত্ৰ, তো গতিকে এজ বিং এন ex-student of Sainik School Goalpara, I abide by the Indian Constitution, every letter and spirit of the Indian Constitution. I abide by the democracy, I abide by the sovereignty of Indian nation, and I bow down before the Indian nation. মই চিৰ নমন কৰো ভাৰতীয় সংবিধানক, কিন্তু সংবিধান আমি ৰক্ষা কৰিছো। সংবিধান ৰক্ষা কৰা ব্যক্তি, সংবিধান ৰক্ষা কৰা এই জনজাতীয় ভূমিপুত্ৰসকলক আজি কি ভাৰতীয় সংবিধানে ৰক্ষা নকৰিব নেকি? নিশ্চয় কৰিব। তাৰ বাবে আমি অসম চৰকাৰ, ভাৰত চৰকাৰ, গৃহ বিভাগ, BTC চৰকাৰ সকলোলৈকে হাত খুলি বিনম্ৰভাৱে আকৌ হাত জোৰ কৰি অনুৰোধ কৰিছো যে জনজাতিসকলক বচাওক। আজি এইটো মই কোনো জনজাতিসকলৰ ৰাজনৈতিকভাৱে বচোৱাৰ কাৰণে মই কোৱা নাই, কিন্তু দিছ ইজ নট অনলি ফৰ জাষ্ট দ্য পলিটিকেল ইণ্টেনশ্যন টু সেভ দ্য ট্ৰাইবেল পিপল। If we will save the tribal communities today, India will be safe tomorrow. If we will save the tribal communities today, Assam will be safe tomorrow. যদি জনজাতীয় সন্তানসকলক আপোনালোকে প্ৰটেকশ্যন দিয়ে, সুৰক্ষা দিয়ে, তেতিয়া হলেহে ভাৰতবৰ্ষ সুৰক্ষিত থাকিব। আজি জনজাতিসকলৰ দেশপ্ৰেমৰ ওপৰত কোনেও প্ৰশ্ন উঠাব নোৱাৰে। আজি ট্ৰাইবেলসকলৰ দেশপ্ৰেমৰ ওপৰত কোনেও প্ৰশ্ন উঠাব নোৱাৰে, যাৰ বাবেই আজি এজন হীৰা কৰণীয়া নামৰ তথাকথিত নেতা, যি নেকি আলফাৰ প্ৰাক্তন আলফাৰ দুৰ্দৰ্শ নেতা, প্ৰাক্তন আলফাৰ এক সন্ত্ৰাসবাদী নেতাকো মূৰ সুঁটিত অহাৰ বাবে আমাৰ জনজাতীয় ৰাইজে মৰম কৰিছে যে তুমি মূৰ সুঁটিলৈ ঘূৰি অহা, তুমি ভাৰতীয় সংবিধানক সন্মান কৰা। কেলেই? কাৰণ আমাৰ জনজাতীয় লোকে সংবিধানক সন্মান কৰে আৰু আশা কৰিছিল যে নৱশৰণীয়াৰ দৰে ব্যক্তি, এজন দুৰ্দৰ্শ সংগঠনৰ প্ৰাক্তন নেতা, তেওঁ এদিন মূলহুটিলৈকে আহি আমাৰ ৰাইজৰ বাবে কাম কৰিব। নাই, তেওঁ বিপৰীত পন্থাতে। মোৰ এতিয়া সন্দেহ হৈছে যে নৱকুমাৰ শৰণীয়া দৰাচলতে কিবা বৈদেশিক চক্ৰৰ লগত কিবা চক্ৰান্তৰে কিবা ভাৰতীয় ৰাষ্ট্ৰত কিবা গণ্ডগোল ঘটাব বিচাৰিছে নেকি? মই হোম মিনিষ্ট্ৰীলৈকে এটা ৰিকুৱেষ্ট কৰিছো, এই যে তথ্য কৈছে তেওঁ অসমীয়া প্ৰতিদিন পেপাৰত মানে স্পষ্টভাৱে প্ৰকাশিত হৈছে যে 15 লাখ ওপৰত উচ্ছেদ কৰিলে ভয়াৱহ হ'ব পৰিস্থিতি, তাৰমানে তেওঁ কি ক'ব বিচাৰিছে? নৱশৰণীয়াই মানে মতলীয়া হৈ এটা কথা ক'ব বিচাৰিছে নেকি যে BTADত বসবাস কৰা 15 লাখ ওপৰৰে বিদেশী বা প্ৰব্ৰজনকাৰী বা নথবা তেওঁলোকে জনজাতীয় বেষ্টনীবোৰ দখল কৰা বেদখলকাৰী? 15 লাখ ওপৰ বুলিতো আমি কেতিয়াও কোৱা নাছিলো। এইটো এনেকুৱা নেকি যে এটা অসমীয়াত প্ৰবাদ আছে যে ৰান্ধনী ঘৰত কোন চুৰে কয় মই কলা খোৱা নাই, মন্দিৰত কোন মই কলা খোৱা নাই। তাৰ মানে তেওঁ কি নিজেই নিজৰ চুৰিৰ পৰিচয় দিব বিচাৰিছে নেকি? তেওঁ কি নিজেই দেখোন দাঙি ধৰিলে যে 15 লাখ ওপৰৈ বিদেশী, 15 লাখ 15 লাখ অফ নন বৰছ আর মুসলিম মানে ইমিগ্রেন্টস, 15 লাখ নন বরোজ আর ফরেনার্স, 15 লাখ নন বরোজ আর এনক্রোজার্স। তেওঁ নিজেই দেখোন দাঙি ধৰিলে। আমিতো কেতিয়াও গুৱাহাটী উচ্চ ন্যায়ালয়ত কোৱা নাই, উই হেভ নেভাৰ ৰিভিলড ইন দ্য গুৱাহাটী হাইকোৰ্ট, উই হেভ নেভাৰ ৰিভিলড দ্য ফিগাৰ যে 15 লাখ ওপৰই বেদখল কৰি আছে। তেওঁ কেনেকৈ কৰে? তেওঁ কেনেকৈ জানে? তেওঁ ভাৰতীয় ইণ্টেলিজেন্স, ভাৰতীয় IB, ৰো, CBIতকৈও ডাঙৰ নেকি? Is he much talented than RO, CBI and other intelligence agencies?
মই এই কাৰণে গভৰ্ণমেণ্টক আহ্বান জনাইছো এই নৱকুমাৰ শৰণীয়াৰ ওপৰত লাগাম লগাও এই দুৰ্দৰ্শ নেতা যি এই সময়ত আছিলে ক'ব গ'লে কি কওঁ এজন ফৰ্মাৰ টেৰৰিষ্ট যি মানুহৰ ৰক্তৰ তেজেৰে ফাকু খেলিছিলে সেই ফাকু খেল মানুহৰ তেজেৰে ফাকু খেলা টেৰৰিষ্টক আজি মূলসুঁতিত অহাৰ বাবে আমি আদৰিছো ভাৰতীয় সংবিধান মতে তেওঁ মূলসুঁতিত আহিছে আমি সন্মান কৰিছো কিন্তু তেওঁ কি ভাৰতীয় সংবিধানৰ পৰিপন্থী নেকি কাৰণ এই জনজাতীয় বেষ্টনীৰ যি আইন এই যি সংৰক্ষিত আইন এই প্ৰটেকশ্যন টু আসাম লেণ্ড ৰেভিনিউ এণ্ড ৰেগুলেশ্যন এক্ট 1886 পৰাই দিয়া আছে বলবৎ অৰ্থাৎ ব্ৰিটিছ জমানাৰ পৰাই বলবৎ যেতিয়া ৰাজতন্ত্ৰ আছিলে যেতিয়া ব্ৰিটিছসকলৰ লগত সমান্তৰাল চৰকাৰ আছিলে তেতিয়াৰ পৰাই বলবৎ পুনৰাই ভাৰত স্বাধীন হোৱাৰ পিছতো 1947 চনত ইয়াক সংশোধন কৰি দশম অধ্যায় সেকশন 161 অনুযায়ী সংৰক্ষিত কৰা হৈছে য'ত নেকি জনজাতীয় বেষ্টনী এই আইন বলবৎ হোৱাৰ পিছত কোনো অসংৰক্ষিত জনজাতীয় লোক অৰ্থাৎ আনপ্ৰটেক্টেড নন ট্ৰাইবেলছে ভূমি অধিগ্ৰহণ কৰিব নোৱাৰে ভূমি ক্ৰয় কৰিব নোৱাৰে এয়া কি তেওঁৰ পৈতৃক সম্পত্তি নেকি ইজ দিছ ট্ৰাইবেল বেল্ট এণ্ড ব্লক দ্য পেটাৰ্নেল প্ৰপাৰ্টি অফ নৱকুমাৰ শৰণীয়া হু হিমছেলফ ৱাজ দ্য ফৰ্মাৰ টেৰৰিষ্ট দিছ ইজ দ্য লিমিট অফ আৱাৰ টলাৰেন্স বহুত সহ্য কৰিলোঁ বন্ধুকক ভয় খোৱা নহয় জনজাতিৰ কাৰণে দৰকাৰ হ'লে জীৱন দিম কিন্তু আমি ইটো নকওঁ যে জনজাতিৰ কাৰণে জীৱন ল'ম I will never tell that I will kill somebody for the rights of tribals. Again I am saying, I am an ex-student of Sainik School, Gwalpara. I know what is Indian law. I respect Indian sovereignty. I am never against Indian sovereignty. I abide by the Indian constitution. I abide by the fundamental right. I abide by the fundamental duties of the Indian constitution. As well as I abide by the rule of the land, Assam Land Revenue and Regulation Act. মই সকলো জনজাতীয় ৰাইজক সকলো অসমৰ ৰাইজক পুনৰাই আহ্বান কৰিছো আপোনালোকে কেৱল জনজাতি সকলৰ বুলি নাভাবিব অসমখন বচাবৰ কাৰণে এই ভাৰতবৰ্ষখনৰ সুৰক্ষাৰ স্বাৰ্থে ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ সুৰক্ষাৰ স্বাৰ্থে ভাৰতবৰ্ষৰ আভ্যন্তৰীণ নিৰাপত্তা ইণ্টাৰনেল সিকিউৰিটি এণ্ড সভাৰেনিটিৰ স্বাৰ্থত আপোনালোকে ওলাই আহক জনজাতীয় ভূমিসকলক ৰক্ষা কৰক কাৰণ মই আকৌ এবাৰ কৈছো জনজাতীয় সন্তানক যদি ৰক্ষা কৰে জনজাতীয় ভূমিপুত্ৰক যদি ৰক্ষা কৰে খিলঞ্জীয়াক যদি ৰক্ষা কৰে ইফ ইউ সেভ tribal communities today India will be safe tomorrow definitely jai hind bande mataram namaskar dhanyabad